হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসম্ভৱ ভিডিঅ' চলত। তো গাইছ আজি বহুত দিনৰ মূৰত আজি আপোনালোকৰ মাজলৈ মই ওলাই আহিছোঁ। তো মানে কি ইমান দিন আহিব পৰা নাছিলোঁ, অলপ মোৰ অসুবিধা হৈ আছিল, দেখিছে চাগে মানুহটো লুকছটো কেনেকুৱা হৈ গৈছে, তো বহুত প্ৰব্লেম হৈ আছিল। তো সেইকাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ'বিলাক মই দিবলৈ পৰা নাছিলোঁ। তো আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, কণ্টিনিউছ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো আজি এটা ভাল ব্লগিং ভিডিঅ' আগবঢ়াই লৈ আহিছোঁ। আজি আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ স্মৃতি দিৱস। তো তেখেতৰ স্মৃতি দিৱস উপলক্ষে আজি এটা অনুষ্ঠান পতা হৈছে ঘৰৰ ওচৰতে, মানে স্কুল এখনত। তো এটা ভাল অনুষ্ঠান পাতিছে, কি হয় কি নহয় যিমান পাৰোঁ আপোনালোকক মই অলপ দেখাবলৈ চেষ্টা কৰিম। তো যদি ভাল লাগে ভিডিঅ'টো চলি থকা অৱস্থাতে আপোনালোকে লাইক কমেণ্ট কৰি দিব, কেনেকুৱা লাগিছে জনাব। চ' ভিডিঅ'টো মই কণ্টিনিউছ কৰি আছোঁ, আপোনালোকে ভিডিঅ' কৰি গৈ থাকিব। গাইছ মই এতিয়া যাবলৈ ওলালোঁ, যিহেতু ড্ৰেছযোৰ দেখিছে চাগে, ড্ৰেছযোৰ চেঞ্জ কৰি ল'লোঁ। তো ভাল নালাগিল ন সেইযোৰ ড্ৰেছ পিন্ধি তালৈকেইবিলাক সমাজলৈ যাবলৈ। তো অনুষ্ঠানটি যিহেতু অলপ মানে ইউনিক টাইপৰ ন, তো ড্ৰেছযোৰ চেঞ্জ কৰি ল'লোঁ আৰু লগৰ এজন আহি আছে। তো যাম এতিয়া, গৈ লৈ আপোনালোক দেখাবলৈ চেষ্টা কৰি আছোঁ। বাইকত উঠিলোঁ, এতিয়া যাবলৈ ওলাই আছোঁ আমি। শুনো হাঁহি দিয়া। তোমাকে দেখি দুটি নয়নৰ কি যে তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই। গাইজ যিহেতু কৈছিলোঁ ওচৰতে হ'ব অনুষ্ঠানটো, তো আহি ফাইনেলি পাই গ'লোহি। ইয়াতে হ'ব আৰু। তো গাইজ আহি ফাইনেলি পাই গ'লোহি। তো ইয়াতে কম্পিটিশ্যন চলি আছে, আৰ্ট কম্পিটিশ্যন। তো এটা ৰঙালাও আঁকিব কৈ আছে সিহঁতক আৰ্ট কৰিবলৈ। তো আৰু কি কাৰ্যসূচী আছে আমাৰ ছাৰে ক'ব। ছাৰ, আজি যিটো অনুষ্ঠান বাকী কি কাৰ্যসূচী আছে? মানে আজি ইতিমধ্যে আমাৰ ড্ৰয়িং কম্পিটিশ্যন চলি আছে, তাৰপিছত কুইজ কম্পিটিশ্যন হ'ব, ৰাভা নৃত্য প্ৰতিযোগিতা, ৰাভা সংগীত প্ৰতিযোগিতা, এনেকৈ দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠান হ'ব। হয়, তো ধন্যবাদ। তো ছাৰে আপোনালোকক ক'লেই কি কাৰ্যসূচী চলিব, গোটেইখিনি কাৰ্যসূচী মই যিমান পাৰোঁ সিমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো কণ্টিনিউছ কৰি গৈ আছোঁ, আপোনালোকে ভিজিট কৰি গৈ থাকিব। এয়া দেখিব পাইছে আপোনালোকে আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা সুন্দৰ চিত্ৰ অংকন কৰিছে মোৰ অতিকৈ প্ৰিয় বন্ধু প্ৰণৱ জ্যোতি দাসে। মোৰ তৰফৰ পৰা আপোনালোক যিমান পাৰোঁ সিমান মই দেখাব চেষ্টা কৰি আছোঁ। আৰু এতিয়া প্ৰতিযোগিতা আছে কবিতা আবৃত্তি। আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তেখেতৰ কবিতাসমূহ আবৃত্তি কৰিব আমাৰ কণ মাইনাসকলে। তো দেখাব চেষ্টা কৰি আছোঁ। তেতিয়া মানে কি যিখিনি আমাৰ কণ মাইনাসকলে আৰ্ট কৰিছিলে, মানে ৰঙালাও আৰ্ট কৰিব দিয়া হৈছিলে, তো তাকে আমাৰ চিলেকশ্যন কৰি আছে আমাৰ আৰ্ট মাষ্টাৰ প্ৰণৱজ্যোতি দাস, মোৰ লগৰে হয়। আৰু থাম্বনেইলখনত যিবিলাক আপোনালোকে ফটোজ দেখিছিলে আমাৰ কলাগুৰু বিষ্ণু ৰাভা দেৱৰ যিবিলাক ফটোজ হয়, এখেতে আৰ্ট কৰিছে, বহুত সুন্দৰ আৰ্ট কৰে। তো আৰ্ট মাষ্টাৰ হিচাপে এখেতক নিমন্ত্ৰণ কৰিছে। তো এখেতে এইবিলাক চিলেকশ্যন কৰি আছে বুকবিলাক, ইয়াৰ পৰাই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তেনেকৈ চিলেকশ্যন কৰা হ'ব। তো এখেতক দায়িত্ব দিছে আৰু এখেতে কৰি আছে। এতিয়া কবিতা আবৃত্তি কৰিবলৈ ধৰিছে আমাৰ কণ মাইনাসকলে। তুমি কবিতা আবৃত্তি কৰিবা? হা কৰিবা? তুমি কৰিবা? তুমি কৰিবা নাই? নকৰা? তুমি কি কৰিবা? আৰু এনেকৈ হাতকেইটা এনেকৈ নাচিবা? আৰু কি কৰিবা? তো আমাৰ সকলে কবিতা প্ৰথমে
কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু এই প্ৰতিযোগীসকলৰ নাম মই ঘোষণা কৰিছোঁ। আজি নিৰ্বাচিত কৰি দিয়া কবিতাটোৰ শিৰোনাম হৈছে ভাং 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 ভাং। কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ভাং 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 লোহাৰৰ শিকলি ভাং। চিং 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 দাসৰ বন্ধন চিং। শুল 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 কাৰাৰ ফাটে খোল। ভাং 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 দুৱাৰৰ দান। শুন সৌৱা শুন শুন ঘেৰিছে ৰণ বিহান। মুক্ত আকাশেউৰে দীপ্ত ৰঙা নিচান। ৰক্তৰে ৰঞ্জিত সুৰুজ উদীয়মান। শুন মুকুটিৰ সূৰ্যৰ আহ্বান। মুক্তিমান মুক্তিমান মুক্তিমান। ধন্যবাদ। গাইজ এতিয়া কবিতা আবৃত্তি প্ৰায় শেষেই হ'ল। এতিয়া নিম্ন শাখা কুইজ প্ৰতিযোগিতা আছে আৰু কুইজ প্ৰতিযোগিতাবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, তো চাই যাওক। আৰু এয়া দেখিছে কিমান কংকন মাইনা। ব্যাঘ্ৰ প্ৰকল্প আছে, কোন দুখনত আছে? সম্পূৰ্ণ শুদ্ধ উত্তৰ কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান আছিল। অলপতে আৰু দুখন বহাই আমাৰ ৰাষ্ট্ৰীয় উদ্যান 5খন আছিল, অলপতে আৰু দুখন বহাই 7খন কৰিলে। সেই দুখনৰ নাম কি? দিহিং পাটকাই আৰু ৰায়মনা। সম্পূৰ্ণ শুদ্ধ উত্তৰ দিহিং পাটকাই আৰু ৰায়মনা। অনুষ্ঠিত কৰিব আমি বিচাৰিছোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ নৃত্য। তো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কিছু গীতৰ নৃত্য আপোনালোক উপভোগ কৰক। তুমি বজাব জানা নাই? তুমি বজাব জানা নাই? চাৰে জানাব যা শুনে কৰিব। Oh my God.
এগৰাকী যিগৰাকী ব্যক্তিয়ে স্বাধীনতা সংগ্ৰামত কেনেধৰণে ভূমিকা লয় বা শাসন ব্যৱস্থা কেনেকৈ অত্যাচাৰৰ বলি হৈ তেখেত এতিয়াও অজন্ম হৈ সেই ৰাভা দিৱসৰ আজি এখন দিনত গাব লালো গীত গাইছে কিন্তু তোমালোকে অলপ চৰ্চা কৰা গীত বা ৰাভা গীত ভূপেন্দ্ৰ সংগীত বা জ্যোতি সংগীত অলপ বিপদে গ'লে অলপ সমালোচিত হয় আমিও নোৱাৰোঁ তথাপিও গীত গাওঁ নামৰ ফুলে খুৱাই তগৰ ফুলে তগৰ ফুলে খুৱাই নাহৰ ফুলে খুৱাই তগৰ ফুলে তগৰ ফুলে খুৱাই তো গাইজ আমাৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ যি স্মৃতি দিৱস সেই স্মৃতি দিৱসৰ আজি কাৰ্যসূচী ইমানতে সমাপ্ত পৰিছে আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে আপোনালোকৰ মৰম চেনেহবোৰ উপজাই দিব তো শেষত এটাই মই অনুৰোধ কৰিছোঁ তো যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।